আৰু ভাল লাগিছে জানে মানে কি মানে নিজৰ চাচনিত থকা গতে লাগিছে পুৰা ফুল ৰেডি পুৰা চাউণ্ড টাউন ডিজে চিজে বান্ধি মেলি এইফালে এখন গাড়ী কুঁৱলী চক কেনেকুৱা একদম তাগৰাৱালা কুঁৱলী এইফালে সৰিয়হ খেতি আৰু এইফালে ঘেঁহু খেতি জয়াই অসম বলো জয়াই অসম ভাই সাহেব কিবা ঝগড়া হ'ল চাগে ঝগড়া প্ৰগ্ৰামৰ জেগাত কিবা ঝগড়া হ'ল চাগে পুৰা মানুহ ডাঠ হৈ আছে इतना गंदा कहाँ से लगा के लाया है कली कली अच्छे रू गंदा है तुम रूम पे मत जाओ काली साफ है ना काली इतना कचड़े में नहीं जाता ये साला चला जाता है क्या क्या জাষ্ট শুই উঠিছোঁহে মাত্ৰ মুখেই ধোৱা নাই চক আৰু শুই উঠি অকণমান ৰ'দৰ তাপ লৈ আছোঁ বাহিৰত ঠাণ্ডা বহুত ঠাণ্ডা ইয়াতো ঠাণ্ডা আছে আৰু শুই উঠিয়ে চক মোৰ ৰুমৰ সন্মুখত পূৰা খেতিয়ে খেতি আছে আৰু ইয়াত চক এনে বৰ্তমান কবি খেতি হৈ আছে বৰ্তমান এইখিনিতো এতিয়ালৈকে কবি লগা নাই বাট আগতো পূৰা ছিঙিব পৰা হৈ গ'ল আৰু নানা ৰকম ইয়াত খেতি কৰিয়ে থাকে চাম বাই চাম ইটোৰ পিছত ইটো গুড মৰ্ণিং নমস্কাৰ কি খবৰ আশা কৰোঁ মোৰ দৰে সকলো ভালেই আছে আৰু ভালেই থাকিব মোৰ চেনেলৰ আন এটি নতুন ফ্ৰেছ ভিডিঅ'লৈ আপোনালোকক স্বাগতম জনাইছোঁ চ' এতিয়া অলপ অকণমান ফ্ৰেছেছ হৈ লওঁ শুই উঠিছোঁহে বাট ক'ত শান্তি পাব কওক ডিউটি যাবৰ কাৰণে ৰেডি হ'বলগীয়া আৰু বৰ্তমান ফ্ৰেছে হোৱা নাই ফ্ৰেছেছ হৈ লওঁ কালে চেৰু 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 পুৰা ফুল ৰেডি পুৰা চাউণ্ড টাউন ডিজে চিজে বান্ধি মেলি এইফালে এখন গাড়ী আৰু আগত মই এইটো ৰুমত আছিলোঁ আপোনালোকক কৈছিলোঁ ইয়াৰ এই বিল্ডিংটোত মোৰ ৰুম আছিলে বাট এতিয়া এইটো চাইডে এইফালে ইয়াৰ পিছফালে নতুনকৈ ৰিন'ভেশ্যন কৰিছে আৰু নতুনকৈ মানে কিছুমান ৰুম বনাইছে তো তাত বৰ্তমান থকা হৈছে আৰু বৰ্তমান ময়ো পূৰা ফ্ৰেছ হৈ মেলি পূৰা ফুল ৰেডি আৰু এইফালে চাওক আমাৰ মালকিন আছে পুৰা ফুল চাউণ্ড টাউন বান্ধি মেলি চব ৰেডি আৰু ৰাস্তাত আৰু কি হয় আপোনালোকক দেখাইছোঁ চাই A few moments later. চ' বৰ্তমান মই পাই গ'লোহি দৰাটোৰ ঘৰ আৰু দৰাটোৰ ঘৰ আজি বহুত ইউ পি মানে একদম পূৰা গাঁও এলেকাৰ ভিতৰত চক গাড়ীখন বৰ্তমান তাত ৰখোৱা আছে গান চান বজাই আছে সিহঁতে আৰু মই চাবলৈ আহিছোঁ অকণমান ইউ পি গাঁৱৰ এইবিলাক চব ঘেঁহু খেতি কৰিছে আমাৰ তাত যেনেকুৱা ধান হয় না ইয়াত ঘেঁহু হয় অকল বেছি আৰু এইফালে চব সৰিয়হ খেতি এইফালে চব সৰিয়হ লাই শাক এইফালে আম গছো আছে ধুনীয়া বাট গাঁৱৰ পৰিৱেশ হ'লেও না বহুত ধুনীয়া ইয়াৰ বেক চাইডত গাড়ীখন ৰখোৱা আছে আৰু মানে দৰাটোৰ ঘৰৰ এণ্ট্ৰেঞ্চটো সেইফালৰ পৰা আছে বাট আজিৰ ভিডিঅ'টোত আপোনালোকে ইউ পি গাঁও চাই লওক অলপ কি ধুনীয়া গাঁও
আমি দৰাটো ঘৰৰ পৰা যাব লাগিব প্ৰায় গধূলি 5টামান বজাত আৰু 5টামান বজালৈকে কি কৰিম আৰু এনেকৈ ঘূৰি আছোঁ উত্তৰ প্ৰদেশৰ গাঁৱত ঘূৰি আছোঁ চাই আছোঁ আৰু অকলে পূৰা পথাৰত ঘূৰি আছোঁ অকলে এইফালে সৰিয়হ খেতি ঘেঁহু খেতি ইমান টাইম ৰখি কি কৰিম ইয়াত ন অকলে তো অকণমান ঘূৰি চাই লৈছোঁ আৰু ভাল লাগিছে জানে মানে কি মানে নিজৰ চাচনিত থকা আগতে লাগিছে পূৰা গাঁৱত এনেকুৱা খেতিৰ মাজত ঘূৰি আছোঁ ন এইফালে সৰিয়হ খেতি আৰু এইফালে ঘেঁহু খেতি A few moments later. বিয়াখনত বাৰাতি ইমানটো নাযাব চাগে গাড়ী স্কৰপিঅ' কনভয় কিমান খাৰা কৰি থৈছে চাওক না মানে ফুল শ্ব' অফ মানে কি ক'ম এখন গাড়ীত প্ৰায় 2-3জন মানুহে যাব মানে পূৰা ফুল শ্ব' অফ খৰচা কৰে কিন্তু ইয়াত বিয়াৰ নামত না পূৰা ফুল খৰচা কৰে যাব লাগিব বুলি ভাবিছিলোঁ বাট অলপ সোনকালে হৈ গ'ল চব যাবৰ কাৰণে ৰেডি হৈ আছে চব ৰেডি যাবৰ কাৰণে চব ৰেডি এইফালে দৰা গাড়ী এইফালে আছে চ' ফাইনেলি 4টা বাজিলে আৰু দৰাটো ঘৰৰ পৰা কইনা ঘৰলৈ যাব ওলাইছোঁ বৰ্তমান দৰাটো ঘৰৰ পৰা ওলাই আহিছোঁ আৰু দৰাটো ঘৰৰ পৰা ওলাই আহি পিনে ৰাস্তা চক না কেনেকুৱা এনেকুৱা পথাৰৰ চাইডে গৈ আগত কিবা এটা প্ৰচাৰণ না কি হয় তাত পূজা হ'ব বোলে তাৰপিছতহে কইনা ঘৰলৈ যাব লাগিব ৰাস্তা চক না চ' দৰাটো ঘৰৰ পৰা এতিয়া ওলাই আহিছোঁ ওলাই আহি ইয়াত কিবা কিবি নিয়ম কৰে এনেকৈ কিবা প্ৰচাৰণ না কি বুলি কয় চ' ইয়াৰ পৰাই কইনা ঘৰত যাব লাগিব পূৰা ধামাকা এনজয় হৈ আছে পূৰা বলেৰ' স্কৰপিঅ' পূৰা লাইন লাগি আছে বাট বেছি দেৰি ভিডিঅ' কৰিব নোৱাৰোঁ গান বজি আছে না বেকগ্ৰাউণ্ড কপিৰাইট লাগি যাব A few moments later. আগৰ ভিডিঅ'ত কৈছিলোঁ না আপোনালোকক ইয়াত পূৰা ঘোঁৰাৰ খেল কিবা কিবি হয় তো চাওক এইখন গাড়ী মোৰ গাড়ীক তাত খাৰা কৰি থৈছোঁ আৰু পূৰা গান বাজি আছে বৰ্তমান দৰা একদম কইনা আনিবলৈ যাবলৈ ফুল ৰেডি আৰু লাহে দৰা গাড়ী মোৰ গাড়ীখন একচুৱেলি চবচে আগত তাৰপিছত দৰা গাড়ী আছে আৰু পূৰা বম চম ফুটাই চাওক না কি ফূৰ্তি আৰু বিয়াৰ কাৰণে চাওক না এইটো হাইৱে হয় হাইৱেটো কেনেকুৱা পূৰা জাম কৰি ৰাখিছে কি চাবলৈ পাব না ইয়াত চ' এনেকৈ লাহে আহি 2 কিলোমিটাৰমান দূৰৰ পৰা 5-10 স্পীডত আহি যেন তেন কইনা ঘৰ পালোহি আৰু সিহঁতৰ মানে ষ্টাইল এইটোৱে আৰু মানে কইনা ঘৰ পাই গ'লো বৰ্তমান চাওক কিমান ফূৰ্তি এখন হৈ গ'ল দৰা গাড়ী এখন হৈ গ'ল মোৰ গাড়ী ইয়াত মই পূৰা ষ্টেণ্ড কৰি দিলোঁ এতিয়া মোৰ ৰাতি পূৰা ফ্ৰী কাম নাই আৰু এইফালে এতিয়া পূৰা ফুল গোটেই ৰাতিলৈকে মই বিলকুল ফ্ৰী চাওঁ আৰু কিবা কিবি যদি পাওঁ আপোনালোকক দেখাম নহ'লে একেবাৰে ৰাতিপুৱাই আকৌ লগ পাম আৰু ব্লগ এণ্ডত চব ইয়াত দেখাবৰ কাৰণে চবে একদম পূৰা মানে বাৰাতৰ লগত গাড়ী ষ্টাইল বেছি দেখায় মানে ধেৰ স্কৰপিঅ' বলেৰ' কিবা কিবি ধেৰ লৈ আহে চ' ইয়াত পূৰা খানা বানা পৰ্ব চলি আছে এইটো এটা খানা ছেকশ্যন এইটো নাস্তা ছেকশ্যন A few moments later. পূৰা আধা ৰাতিটো হ'লেই গাড়ীৰ ভিতৰত এনেকৈ অকলে শুই আছোঁ আৰু ৰাতিপুৱা কমচে কম 2-2:30মান বজালৈকে এনেকৈ থাকিব লাগিব তাৰপিছতহে ৰুমলৈ যাবলৈ পাম আৰু ভাই চাপ কিবা ঝগৰা হ'ল চাগে প্ৰগ্ৰামৰ জেগাত কিবা ঝগৰা হ'ল চাগে পূৰা মানুহ ডাঠ হৈ আছে চ' বন্ধুসকল তেতিয়া হৈ গ'ল ৰাতি 3টা আৰু মোৰ ডিউটি খতম কৰি মই ঘৰলৈ আহি আছোঁ জাষ্ট আৰু 40 কিলোমিটাৰমান যাব লাগিব তাৰপিছত একেবাৰে আপোনালোকক এতিয়াতো ৰাতি কি দেখাম আৰু একেবাৰে মই ৰুমত গৈ আপোনালোকক লগ পাই আছোঁ হোম চুইট হোম ফাইনেলি গাইজ ৰুম পাই গ'লোহি আৰু ৰুমত গৈ মই ব্লগটো এণ্ড কৰিছোঁ একেবাৰে ৰখিব চ' বন্ধুসকল ৰুম পোৱা অকণমান দেৰি হৈ গ'ল
চ' ভিডিঅ'টো এণ্ড কৰিব পাহৰি গৈছিলোঁ চটপটকৈ আকৌ মনত পৰি গ'ল যে ভিডিঅ'টো এণ্ডেই কৰা নাই চ' মইতো ৰুম পাই গ'লোহি ঠিক এনেকুৱাই মোৰ চিডিউল একদিনৰ চিডিউল মোৰ এইটোৱে থাকে একচুৱেলি কথা কি হ'ল জানে মানে কি মানুহে যিটো কাম কৰি থাকে ন সেই কামটোত মানে নিজে ফূৰ্তি ইনজয় হৈ থাকিব লাগে যদি নিজৰ মানে যোনটো কাম কৰি আছে কামটোৱে যদি পচন্দ মানে কৰি ভাল নালাগে চ' জিন্দগীটো কেনেকৈ হেপ্পী হ'ব কওক চ' যিটোৱে কাম কৰে মানে মনটোৱে ভাল লগা কাম কৰি থাকিবলৈ যি কাম কৰে মানে মনটো ফূৰ্তি কৰি থাকিব লাগে বস্ত আজিৰ ভিডিঅ'টো ইমানতে সমাপ্ত কৰিছোঁ চ' টেক কেয়াৰ টিল দেন বাই বাই জয় আই অসম বোলো জয় আই অসম জয় আই অসম জয় আই অসম বাই বাই কেনেকুৱা কুঁৱলী পৰি আছে দেখিছে নাই সৰস্বতী পূজা আজি সৰস্বতী পূজা চ' কুঁৱলী চক কেনেকুৱা একদম তাগৰাৱালা কুঁৱলী